want justice. No justice, no rest. No justice, no rest. গৰিহণা জনাইছোঁ দেখিবলৈ পাইছোঁ যে আমাৰ মুছলমান সংখ্যালঘু সকলো ক্ষেত্ৰতে টাৰ্গেট কৰি লোৱা হৈছে আজি আমাৰ যি বিজেপি চৰকাৰখনে আমাৰ অসমত অনৈতিকভাৱে উচ্ছেদ কৰিছে আৰু লগতে আমাৰ যি মছজিদ ঘৰসমূহ অনৈতিকভাৱে অসাংবিধানিকভাৱে আমাক ভাঙি দিয়া হৈছে আৰু লগতে আজি যি আমাৰ প্ৰত্যেক সম্পত্তি আমাৰ যি গুৰুসকলে আমাক দান সূত্ৰে দান কৰি থৈ গৈছে মছজিদে হওক বা আমাৰ ঈদগাহ হওক এই ক্ষেত্ৰত আজি আমাৰ সমূহ ইছলামৰ যি আমাৰ অনুষ্ঠানৰ বা মাটি বাৰী আছে ইয়াৰ ওপৰত চৰকাৰে নজৰ দিছে এয়া আমি তীব্ৰভাৱে গৰিহণা দিছোঁ এয়া আমি কেতিয়াও হ'বলৈ নিদিওঁ এয়া আমি বিজনী জিলা সমিতিৰ পৰা তীব্ৰভাৱে সকীয়াই দিছোঁ যে আজি আমি ইয়াত আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কালি আমি সচলত আন্দোলন কৰিম তাৰপিছত আমি দিল্লীলৈ যাবলৈ বাধ্য হ'ম আৰু আমি আইনীগতভাৱে আমি কোৰ্টে হওক সকলো ক্ষেত্ৰতে আমি যুঁজ দিবলৈ ওলাই আহিছোঁ আৰু এই যুঁজ অব্যাহত থাকিব ধন্যবাদ আমি আজি বিজনী জিলা নেমছে আজি আমি যি মানে বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলক আৰু যি মানে ৱাকফ বোৰ্ড সংশোধনী বিলৰ যি এক মুছলমান বিৰোধী যি এক সংশোধনী আইন ৰচনা কৰিবলৈ যাই আছে ইয়াৰ আমি বিজনী জিলা সমিতি তীব্ৰ আমি আন্দোলন কৰিছোঁ আমি প্ৰয়োজন হ'লে আমি বিজনী জিলা সমিতি আৰু সমগ্ৰ মুছলমান সংখ্যালঘু ৰাইজক লৈ আমি প্ৰয়োজন দিছপুৰলৈ যাম আৰু প্ৰয়োজন আমি দিল্লীলৈ যাম ইয়াৰ কাৰণে আমি কাৰো বাপেকৰ সম্পত্তি নহয় যে আমি আমাৰ যি প্ৰাপ্য আমাৰ সম্পত্তি বিজেপি চৰকাৰে যে দিল্লীলৈ যাম আমি দিল্লীৰ ৰাজপথ আমি কভাৰ দিলোঁ আমি প্ৰয়োজন হ'লে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ আমি প্ৰস্তুত আছোঁ আমি নিমছ ফালৰ পৰা এইখিনি